हाय फ्रेंड वेलकम बैक टू माय यूट्यूब चैनल की खबर आपनालोकर आशा करो आपनालोकर खबर ভাল আৰু আজি आपनालोকে লৈ আছে এটা সিম্পল চিকেন কাৰী ৰেচিপি আশা কৰো ভিডিওটো চাই आपनाলোকে ভাল পাব এতে অলপমান মাংস লৈ লৈছো এয়া মই এটা ডাঙৰ চাই পিয়াজ কাটি লৈছো আৰু দুটা শুকান জলকীয়া আদা নহৰু আৰু লগতে দুটা জলকীয়া পিচি লৈছো আৰু এটা ডাঙৰ চাই বিলাহী আৰু দুটা আলু কেৰাহীত অলপ তেল দি লৈছো কেৰাহীত তেলখিনি গৰম হ'বলৈ দিছো গৰম হৈ লোৱাৰ পিছত আদা নহৰু দিম পিয়াজ আদা নহৰুখিনি দি অলপ ভাজি লৈছো লগতে দুটা শুকান জলকীয়া দি দিছো পিয়াজ আৰু আদা নহৰুখিনি অলপ ভাজি লম অলপ গোল্ডেন ব্ৰাউন হোৱাৰ পিছতে আলু আৰু বিলাহী কাটি থোৱাখিনি দি দিম এতিয়া কাটি থোৱা আলু কিডোখৰ দি দিছো কাটি থোৱা আলু কিডোখৰ দি কিনি অলপমান ঢাকি দিম গেছটো অলপ লো ফ্লেম কৰি দিম মাংসখিনি এতিয়া কেৰাহী দি দিছো এনেকৈ 3 মিনিটমান ভাজি লম তাৰপিছত ঢাকনখন দি দিম মাজে মাজে ঢাকনখন উলিয়াই চাব লাগিব নহলে জ্বলি যাব পাৰে মাংসখিনি গেছটো লো ফ্লেম কৰি দিছো মাংসখিনি 3 মিনিটমান ভাজি লোৱাৰ পাছত এতিয়া মই কাটি থোৱা বিলাহীখিনি দি দিছো এনেকৈ ভালকৈ ভাজি লম এতিয়া মই মছলাখিনি ইয়াত দি দিলো মাংস পৰিমাণে আপোনালোকে মছলাখিনি দিব পাৰে নিজৰ জোখত মই ইয়াতে ৰেড চিলি চিকেন মছলা আৰু গৰম মছলা দি দিছো আপোনালোকে যি মছলা ব্যৱহাৰ কৰে সেইটো দিব পাৰে এতিয়া মই হালধি নিজৰ জোখত অলপ দিছো আপোনালোকে নিজৰ জোখত দি ল'ব পাৰে আৰু মই অলপমান সোৱাদ অনুসৰি নিমখ দি দিছো নিমখ হালধি মছলা দিয়া হৈ গ'ল এতিয়া আৰু ভালকৈ লৰাই ভাজি লম মাংসখিনি এতিয়া ঢাকনখন দি কেইমিনিটমান সিজিবলৈ দিম আৰু মাজে মাজে উলিয়াই চাব লাগিব নহলে তলত মছলাখিনি জ্বলি যাব জ্বলি গলে কালাৰটো দেখিবলৈ অলপ বেয়া হৈ যায় কলা পৰি যায় মাংসখিনি মাজে মাজে মই ঢাকনখন উলিয়াই কিনে মাংসখিনি লৰাই দিছো আৰু এতিয়া দেখিছে যে মাংসখিনিৰ পৰা অলপ তেল বিৰিঙিব ধৰিছে এতিয়া মই মাংসখিনিত অলপমান গৰম পানী দি দিম এতিয়া মই মাংসখিনিত অলপমান গৰম পানী দি দিছো আপোনালোকে নিজৰ জোখত দিব পাৰে কিমান পৰিমাণে দিয়ে গৰম পানীখিনি দি দিয়াৰ পিছত কেৰাহীখনৰ ঢাকনখন দি দিম আৰু গেছৰ ফ্লেমটো হাই কৰি দিম ভালকৈ উতল আহিবলৈ দিম এতিয়া আপোনালোকে দেখিছে মাংসখিনি ভালকৈ উতল আহিছে আকৌ কেইমিনিটমান ঢাকনখনে ঢাকি দিম মাংসখিনি ভালকৈ উতলিবলৈ দিম ইয়াতে অলপমান মই কেঁচা ধনিয়া কাটি থৈ লৈছো মাংসখিনি এতিয়া ধুনীয়াকৈ সিজিলে আৰু এতিয়া মই কাটি থোৱা ধনিয়াখিনি দি দিছো তাতে ধনিয়াখিনি দি অলপমান ভালকৈ লৰাই দিম আৰু এতিয়া আপোনালোকে দেখিছে মাংসখিনি কি ধুনীয়া কালাৰ হৈছে আৰু এতিয়া মোৰ মাংসখিনি হৈ গ'ল আৰু মোৰ এয়া সিম্পল চিকেন কাৰী ৰেচিপিটো যদি ভাল লাগিলে আপোনালোকে ট্ৰাই কৰিব পাৰে